আপোনালোকক পুনৰবাৰ স্বাগতম জানাইছো আজিৰ এই নতুন ভিডিঅ'লৈ। ফ্ৰেণ্ডসকল, আজি মই আপোনালোকক দেখুৱাম যে আপোনালোকে কেনেকৈ NFSM এপ্লাই কৰিব, অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন কৰিব। যিসকল কৃষক বন্ধু আছে সেইসকলে ইয়াতে এপ্লাই কৰিব পাৰিব। আপোনালোকে নিশ্চয় ইয়াতে দেখিব পাইছে নেশ্যনেল ফুড সিকিউৰিটি মিছন, মিনিষ্ট্ৰী অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ ৱেলফেয়াৰ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। সো ইয়াতে যে আপোনালোকে আবেদন কৰিব, কেনেকৈ কৰিব সেই বিষয়ে দেখুৱাম। কিয়নো 2021 বৰ্ষৰ যিটো আবেদন প্ৰক্ৰিয়া, সেই আবেদন প্ৰক্ৰিয়া কিন্তু ইতিমধ্যে আৰম্ভ হৈছে। গতিকে যিসকল কৃষক বন্ধু আছে সেইসকলে কেনেকৈ আবেদন কৰিব পাৰিব, জাষ্ট মোবাইলৰ সহায়তে নিজৰ ঘৰত বহিয়ে মই সেইসকলক বন্ধুক সহায় কৰাৰ কাৰণে এই ভিডিঅ'টো লৈ আহিছোঁ। যদি আপোনালোকে এতিয়ালৈকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰা নাই বা ইয়াৰ বাবে এপ্লাই কৰা নাই, তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো চাই নিজেই ঘৰত বহিয়ে এপ্লাই কৰিব পাৰিব। সো ফ্ৰেণ্ডসকল, আপোনালোকে ফাৰ্ষ্ট টাইম কি কৰিব, আপোনালোকৰ কাৰণে মই ডিছক্ৰিপশ্যনৰ লিংকটো দি থ'ম। আপোনালোকে সেই লিংকত ক্লিক কৰাৰ লগে লগে এই ৱেবছাইটটোত আহি যাব। অহাৰ লগে লগে ইয়াতে চাওক, আপোনালোকে দেখিব পাইছে NFSM লগইন। ইয়াতে আপোনালোকে এটা আইডি আৰু পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব। আইডি পাছৱৰ্ড কেনেকৈ ক্ৰিয়েট কৰিব লাগে সেই বিষয়ে মই পিছত দেখুৱাম। তো ইয়াতে চাওক, ইমেইল আইডি আৰু ইয়াতে পাছৱৰ্ড দিব লাগিব। তাৰপিছত আপোনালোকে লগইন অপশ্যনত ক্লিক কৰিব লাগিব। মই ইয়াতে ইমেইল আৰু পাছৱৰ্ডটো বহাই লগইন কৰি আপোনালোকক দেখুৱাই আছোঁ। সো ফ্ৰেণ্ডসকল, মই ইয়াতে মোৰ ইমেইলটো অৰ্থাৎ ইমেইলটোৱে আইডি আৰু পাছৱৰ্ডটো ইয়াতে বহাই দিছোঁ। বহাই দি মই ইয়াতে জাষ্ট লগইন অপশ্যনত ক্লিক কৰিম। লগইন অপশ্যনত ক্লিক কৰাৰ লগে লগে আমাৰ সন্মুখত এনেকুৱাকৈ আহি যাব। ইয়াতে চাওক NFSM এডমিন, আপোনালোকে দেখিব পাইছে নেশ্যনেল ফুড সিকিউৰিটি মিছন, ৱেলকাম টু NFSM MIS ডেছবৰ্ড। তো আপোনালোকে এনেকুৱাকৈ পাই যাব। তো এইটো ৱেবছাইটত অহাৰ লগে লগে আপোনালোকে দেখিব পাব এনেকুৱাকৈ আহি গৈছে। তো ইয়াতে যিজন ব্যক্তিয়ে ইয়াতে লগইন কৰিছে সেইজন ব্যক্তিৰ নাম শ্ব' কৰিব। চ' মই আজি আপোনালোকক জাষ্ট শ্বৰ্টকাট দেখুৱাব বিচাৰিছোঁ যে আপোনালোকে কেনেকৈ ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব, অৰ্থাৎ কৃষকসকলৰ বাবে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব। ইয়াৰ লগতে মই আৰু এটা কথা আপোনালোকক জনাব বিচাৰোঁ যে এজন ব্যক্তিয়ে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত বহুত সংখ্যক কৃষকৰ বাবে কিন্তু ইয়াৰ পৰা এপ্লাই কৰিব পাৰিব বা ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। অৰ্থাৎ মই কৈছোঁ, যদি কোনো এজন ব্যক্তিয়ে এই আইডিটো বনোৱাৰ পিছত কিন্তু সেইসকল ব্যক্তিয়ে বহুত সংখ্যক কৃষকৰ বাবে ইয়াতে ৰেজিষ্টাৰ কৰি দিব পাৰিব বা ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। তো এইখিনি নিশ্চয় বুজি পাইছে। চ' এতিয়া মই দেখুৱাম যে কৃষকসকলৰ বাবে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। এতিয়া চাওক ফ্ৰেণ্ডসকল, আপোনালোকে এইটো চাইডত দেখিব পাইছে NFSM এডমিন, তলফালে আপোনালোকে এনেকৈ অহাৰ লগে লগে তলফালে দেখিব পাইছে NFSM DBT। আপোনালোকে এই অপশ্যনটোৰ ওপৰত ক্লিক কৰিব। এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আকৌ এনেকুৱাকৈ আহি যাব। আপোনালোকে নিশ্চয় দেখিব পাইছে হোম অপশ্যনৰ তলফালে আপোনালোকে দ্বিতীয় অপশ্যন যেটো দেখিব পাইছে ফাৰ্মাৰ সাৰ্চ এণ্ড ৰেজিষ্টাৰ, তাৰপিছত আছে 3 নম্বৰ ৰেজিষ্টাৰ ফাৰ্মাৰ। আপোনালোকে কি কৰিব লাগিব, এই অপশ্যনটোৰ ওপৰত এবাৰ ক্লিক কৰিব। এই অপশ্যনটোৰ ওপৰত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত দুটাকৈ অপশ্যন খোল খাব। এটা নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন এণ্ড অল্ড ফাৰ্মাৰ NFSM ডেটাবেছ। তো আমি যেহেতু নতুন ফাৰ্মাৰৰ কাৰণে দেখুৱাই আছোঁ, তো আপোনালোকে কি কৰিব, নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ অপশ্যনৰ ওপৰত ৰেজিষ্টাৰ যিটো অপশ্যন তাৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত কিন্তু ইয়াৰটো এনেকুৱাকৈ শ্ব' কৰিব। ইয়াতে চাওক, আপোনালোকে দেখিবলৈ পাইছে ফাইনেন্সিয়েল ইয়াৰ 2020 এণ্ড 2021। ইয়াতে অসমটো অলৰেডি ছিলেক্ট হৈ আছে। আৰু যেতিয়া মই আইডিটো ক্ৰিয়েট কৰিছিলোঁ তেতিয়া মই ডিষ্ট্ৰিক্টটো বাক্সা ছিলেক্ট কৰিছিলোঁ। তাৰপিছত আপোনালোকে ইয়াৰ পৰা কি কৰিব লাগিব, আপোনাৰ যিটো ব্লক, এই ব্লকটো আপোনালোকে ছিলেক্ট কৰি দিব। ব্লকটো ছিলেক্ট কৰাৰ পিছত আপোনালোকে আপোনালোকৰ ভিলেজটো ছিলেক্ট কৰি আপোনাৰ ইয়াতে ছিলেক্টত ক্লিক কৰি আপোনালোকৰ ভিলেজটো স্ক্ৰল কৰি আপোনাৰ যিটো ভিলেজ হয় সেইটো বিচাৰি ওলাই আপোনালোকে ছিলেক্ট কৰি দিব লাগিব। ভিলেজটো ছিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে দেখিব পাইছে নেম এজ ইন আধাৰ আইডি কাৰ্ড। আপোনাৰ আধাৰ কাৰ্ডত বা আইডি কাৰ্ডত যিটো নাম আছে আপোনালোকে ইয়াতে বহাই দিব লাগিব। অৰ্থাৎ যিজন ব্যক্তিৰ বাবে আপোনালোকে ৰেজিষ্টাৰ কৰি আছে সেইজন ব্যক্তিৰ নাম ইয়াতে আপোনালোকে বহাই দিব লাগিব। সেইজন ব্যক্তিৰ নাম বহাই দিয়াৰ পিছত ইয়াতে চাওক ফাদাৰ্ছ নেম, আপোনালোকে ফাদাৰ্ছ নেম দেখিব পাইছে। আপোনালোকে তাৰপিছত সেইজন ব্যক্তিৰ ফাদাৰ্ছ নেম বহাই দিব আৰু ইয়াৰ পৰা আপোনালোকে ছিলেক্ট কৰি আপোনাৰ জেণ্ডাৰটো বহাই দিব, মেল নে ফিমেল আপোনাৰ সেইটো ক্লিক কৰি বহাই দিব। তাৰপিছত ইয়াৰ পৰা চাওক 8 নম্বৰত আছে কাষ্ট কেটেগৰী। আপোনালোকৰ যিটো কেটেগৰী হয় কাষ্টৰ, আপোনালোকে ST SC OBC যিটো হয় আপোনালোকে জেনেৰেল হ'লে জেনেৰেলত ক্লিক কৰি দিব। তাৰপিছত ইয়াতে আপোনালোকে মোবাইল নাম্বাৰ দিব। মোবাইল নাম্বাৰটো দিয়াৰ পিছত ইয়াতে চাওক ফ্ৰেণ্ডসকল, এটা কথা মন কৰিব, ইয়াতে চাওক নেম ইন এজ আধাৰ আইডি কাৰ্ড। ইয়াতে আপোনালোকে এটা কথা মন কৰিব, যদি আপোনালোকৰ আধাৰ নাই তেনেহ'লে নিশ্চয় ভোটাৰ আইডি কাৰ্ড আছে বা পেন কাৰ্ড আছে বা ৰেচন কাৰ্ড আছে। আপোনালোকে সেইমতে ইয়াতে নামটো দিব। অলপ স্ক্ৰল ডাউন হৈ আহি মোবাইল নাম্বাৰৰ তলফালে যিটো দেখিব পাইছে 10 নম্বৰত লিখা আছে আইডি কাৰ্ড টাইপ। আপোনালোকে ইয়াতে যেতিয়াই ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনালোকে আধাৰ কাৰ্ড, ভোটাৰ আইডি, পেন কাৰ্ড, ৰেচন কাৰ্ড আপোনালোকে 4টাকৈ অপশ্যন পাব। ইয়াৰে যিকোনো এটা আপোনালোকে ছিলেক্ট কৰিব পাৰে। আপোনালোকে ভোটাৰ কাৰ্ড বা আধাৰ কাৰ্ড যিকোনো এটা ছিলেক্ট কৰি দিব। আধাৰ কাৰ্ডটো বেষ্ট, তো আপোনালোকে ছিলেক্ট কৰি দিব। মই ইয়াতে জাষ্ট ভোটাৰ কাৰ্ডটো ছিলেক্ট কৰি আছোঁ।
তাৰপিছত ইয়াতে চাওক এটা এলাৰ্ট আহিছে নেক্সট টাইম ইউজ দা আধাৰ কাৰ্ড, অৰ্থাৎ অন্য এজন ব্যক্তি যদি মই ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰোঁ তেনে ক্ষেত্ৰত মই আধাৰ কাৰ্ডটো দিব লাগিব। আধাৰ কাৰ্ডটোৱে বেষ্ট, তো মই আকৌ ইয়াতে চিলেক্ট কৰি আধাৰ কাৰ্ডটোৱে দি আছোঁ, আধাৰ কাৰ্ডটো দি দিলোঁ। তাৰপিছত ইয়াতে চাওক আধাৰ কাৰ্ডৰ নাম্বাৰ বা আপোনাৰ ভোটাৰ কাৰ্ডৰ নাম্বাৰ ইয়াতে দিব লাগিব। আধাৰ কাৰ্ডৰ নাম্বাৰটো বহাই আপোনালোকে ইয়াতে চাওক 12 নম্বৰ আছে কনচেপ্ট, আপোনালোকে ইয়াতে টিক লগাই দিব। টিক লগাই আপোনালোকে এইটো চাইডত দেখি পাইছে প্লাছ আইকন এটা ইয়াতে এবাৰ ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকুৱাকৈ আপোনালোকৰ সন্মুখত পপ আপ এটা আহিব, ইয়াতে আপোনালোকে জাষ্ট অ'কে অপশ্যনত ক্লিক কৰি দিব। অ'কেত ক্লিক কৰাৰ লগে লগে চাওক 13 নম্বৰত আছে এজ গ্ৰুপ, আপোনালোকৰ এজ গ্ৰুপ কিমান, মিনিমাম 18 ইয়াৰ্ছ আছে, অৰ্থাৎ 18 বছৰ মিনিমাম হ'ব লাগিব। 18 পৰা 29 বছৰ, 30 পৰা 39 বছৰ আপোনাৰ যিটো হয় আপুনি সেইটোত ক্লিক কৰি দিব। তাৰপিছত ইয়াতে চাওক লেণ্ড চাইজ, আপোনাৰ কিমান পৰিমাণৰ মানে লেণ্ড আছে বা মাটি আছে সেইটো আপোনালোকে দিব লাগিব। ইয়াতে 1 হেক্টৰ আছে নে 10 হেক্টৰ আছে কিমান আছে এইটো দিব লাগিব। মই 1 হেক্টৰত ক্লিক কৰি দিলোঁ। তাৰপিছত ইয়াতে চাওক খচৰা নাম্বাৰ দিবলৈ দিছে, আপোনালোকে খচৰা নাম্বাৰটো দিলে হ'ব নিদিলে হ'ব। ইয়াতে চাওক বেংক পাছবুকটো আপোনালোকে ইয়াতে আপলোড কৰিব নালাগে, এইটো ডিচেবল হৈ আছে। ইয়াতে কিন্তু আপোনালোকে এটা কথা মন কৰিব, আপোনালোকৰ বেংকৰ আইএফএছচি কোডটো দিব লাগিব। ইয়াৰ পৰা আপোনালোকৰ বেংক নেমটো সিলেক্ট কৰিব লাগিব। তাৰপিছত ইয়াতে একাউণ্ট নাম্বাৰ দিব, ইয়াতে একাউণ্ট নাম্বাৰ কনফাৰ্ম কৰিব লাগিব। মই ইয়াতে একাউণ্ট নাম্বাৰখিনি বহাই আপোনালোকক দেখুৱাই আছোঁ। সো ফ্ৰেণ্ডসকল যেতিয়া আপোনালোকে ইয়াতে বেংকৰ আইএফএছচি কোডটো বহাই দিব অটোমেটিকলি কি হ'ব, ইয়াতে বেংক নেমটো অটোমেটিকলি আহি যাব। তাৰপিছত আপোনালোকে জাষ্ট কি কৰিব, আপোনাৰ বেংকৰ একাউণ্ট নাম্বাৰ ইয়াতে বহাই ইয়াতে কনফাৰ্ম কৰি বহাই দিব। যেতিয়া আপোনালোকে বেংকৰ আইএফএছচি কোড একাউণ্ট নম্বৰ বহাই দিব তলফালে ইয়াতে চাব আপোনালোকৰ বেংকৰ সম্পূৰ্ণ ডিটেইলছ ইয়াতে আহি গৈছে। তাৰপিছত আপোনালোকে অলপ স্ক্ৰল ডাউন হৈ ইণ্টাৰেষ্টেড আইটেমত আপোনালোকে ক্লিক কৰিব লাগিব। আপোনালোকে কোনটো আইটেমৰ ওপৰত মানে ইণ্টাৰেষ্ট আছে বা আপোনালোকে আগ্ৰহী সেই আইটেমৰ ওপৰত আপোনালোকে ক্লিক কৰি দিব লাগিব। ইয়াতে বহুত কেইটা আছে, আপোনালোকে পাম্প সেটত কৰিব পাৰে। তাৰপিছত ইয়াতে চাওক মই দেখুৱাই আছোঁ, আপোনালোকে ইয়াতে এটা দুটা বা অধিক মানে অপশ্যনত ক্লিক কৰিব পাৰে। মিনিমাম আপোনালোকে এটাত ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকে জাষ্ট কি কৰিব, ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰিব। আৰু ইয়াতে ৰিচিট আহিছে, আপোনালোকে ৰিচিটত ক্লিক নকৰিব। ৰিচিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ সকলো ডিটেইলছ কিন্তু ইয়াৰ পৰা গুচি যাব। গতিকে আপোনালোকে ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰিব। মই ৰেজিষ্টাৰত ক্লিক কৰি দিলোঁ। ৰেজিষ্টাৰত ক্লিক কৰাৰ লগে লগে কিন্তু অলপ লোডিং হ'ব, এনেকুৱাকৈ অলপ সময় ল'ব। আৰু তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ চাব, ইয়াতে চাওক nfsm.gov.in। ইয়াতে চাওক NFSM DBT ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুল, অৰ্থাৎ আমাৰ ছাকচেছফুলি কিন্তু ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে। এতিয়া আমি অ'কে অপশ্যনত ক্লিক কৰিম, লগে লগে আপোনাৰ মোবাইলতে কিন্তু এটা SMS এনেকুৱাকৈ আহি যাব। এনেকুৱাকৈ এডুকেশ্যনৰ পৰা আপোনালোকৰ মোবাইলত কিন্তু লগে লগে SMS এটা আহি যাব। ইয়াতে চাওক এডুকেশ্যন ভেৰিফিকেশ্যন ৰিমাইণ্ডাৰ, ইয়াতে চাওক ৰিমাইণ্ডাৰ কোড SMS, এনেকুৱাকৈ আপোনালোকৰ ৰেজিষ্টাৰটো যে ছাকচেছফুলি হৈ গৈছে সেইটো আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। তো আমাৰ ৰেজিষ্টাৰটো এতিয়া ছাকচেছফুল হৈ গৈছে। এতিয়া আমি কি কৰিম, আপোনাৰ ৰেচিপ্টটো প্ৰাপ্তিৰ বাবে আপোনালোকে কি কৰিব লাগিব, আপডেট প্ৰফাইল অপশ্যনত এবাৰ ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে চাওক ইউজাৰ প্ৰফাইল, আপোনালোকে এই ইউজাৰ প্ৰফাইলত সলনি আপোনালোকে কি কৰিব লাগিব, ফাৰ্মাৰ প্ৰফাইল অপশ্যনটোত ক্লিক কৰিব। কিয়নো ইয়াৰ পৰা আমি যিটো ৰেজিষ্টাৰ কৰিলোঁ ৰেজিষ্টাৰৰ যিটো ৰিচিপ্ট সেই ৰিচিপ্টটি ওলাম। তো ৰিচিপ্টটো ওলোৱাৰ বাবে আপোনালোকে কি কৰিব, এই যিটো ফাৰ্মাৰ প্ৰফাইল ইয়াতে ক্লিক কৰিব। ফাৰ্মাৰ প্ৰফাইলত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। ইয়াতে চাওক অল ৰেজিষ্টাৰ্ড ফাৰ্মাৰ লিষ্ট এপ্ৰুভেল এণ্ড নন এপ্ৰুভেল। তো আপোনালোকে দেখি পাইছে ষ্টেটটো ইয়াতে শ্ব' কৰিব, ডিষ্ট্ৰিক্টটো ইয়াতে চিলেক্ট কৰিব, ব্লক ইয়াতে আপোনালোকে শ্ব' কৰিব। আমাৰ ইয়াতে যিহেতু বেছি সংখ্যক মানে মানুহে ৰেজিষ্টাৰ কৰা নাই, আপোনালোকে যিসকলে নেকি বেছি সংখ্যক মানুহে ৰেজিষ্টাৰ কৰিছে তে ব্লক চিলেক্ট কৰি তাৰপিছত ব্লেকটো চিলেক্ট কৰি অতি সহজতে ওলাব পাৰিব। আমাৰ যিহেতু মাত্ৰ 8জন ব্যক্তিয়ে মানে ইয়াতে চাওক কিমান আছে, টোটেল 8জন ব্যক্তি ইয়াৰ বাবে এপ্লাই কৰিছে, অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন কৰিছে টোটেল 8জন কৃষকে। আপোনালোকে একদম স্ক্ৰল ডাউন হৈ আহি আপুনি যিটো নতুনকৈ এপ্ৰুভ কৰিছে বা নতুন ৰেজিষ্টাৰ কৰিছে, ৰেজিষ্টাৰ কৰাৰ লগে লগে একদম তলফালে আহি যাব আপোনাৰটো। চাব 8 নম্বৰত মোৰটো আহি গৈছে। এনেকুৱাকৈ সকলো ডিটেইলছ আহিব, আধাৰ নম্বৰ ইয়াতে বেংকৰ এড্ৰেছ আহিব, লগতে আধাৰ নাম্বাৰটো ইয়াতে আহি গৈছে, একাউণ্ট নাম্বাৰটো আহি গৈছে, বেলেঞ্চটো আহিব, ইয়াতে কিমান তাৰিখে আপোনালোকে ৰেজিষ্টাৰ কৰিছে সেইটো আহিব। ইয়াৰ লগতে চাওক এডিট অপশ্যন আছে, যদি আপোনালোকে কোনো ধৰণৰ শুধৰণি কৰিব লগা আছে এডিট অপশ্যনত ক্লিক কৰি আকৌ শুধৰণিও কৰিব পাৰিব। তাৰপিছত ৰিচিপ্টটো ওলাৰ বাবে আপোনালোকে কি কৰিব, জাষ্ট এই যিটো প্ৰিণ্টৰ অপশ্যন এটা আছে আপোনালোকে এই অপশ্যনটোৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে অলপ লোডিং হৈ আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আপোনাৰ ৰিচিপ্টটো আহি যাব। দেখি পাইছে নেশ্যনেল ফুড ছিকিউৰিটি মিছন NFSM গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, আপোনালোকে দেখি পাইছে ৰেজিষ্ট্ৰেশ্যন স্লিপ, এনেকুৱাকৈ আপোনাৰ নাম সহকাৰে সকলো ডিটেইলছ এনেকুৱাকৈ আহিব। লগতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ID যিটো সেই আইডিটো এনেকুৱাকৈ শ্ব' কৰিব। সো এতিয়া যদি আপোনাৰ প্ৰিণ্টাৰ আছে তেনে ক্ষেত্ৰত আপোনালোকে প্ৰিণ্ট অপশ্যনত ক্লিক কৰি ডাইৰেক্ট প্ৰিণ্ট কৰি ওলাব পাৰে, অন্যথা আপোনালোকে প্ৰিণ্ট অপশ্যনত ক্লিক কৰি আপোনাৰ ছেভ কৰি ল'ব পাৰিব। আমাৰ যিহেতু ইয়াতে প্ৰিণ্টাৰ নাই কানেক্ট কৰা, তো আমি কি কৰিম, এই যিটো ছেভ এছ PDF ইয়াতে ছেভ এছ PDFত ৰাখি জাষ্ট এই তলফালে দেখিব পাইছে আপোনালোকে
সেভ অপশন আপোনালোকে সেভ অপশনত ক্লিক কৰি দিব এতিয়া কি কৰিব এনেকৈ কোনটো ফল্ডাৰত আপোনালোকে সেভ কৰিব বিচাৰে এই ফল্ডাৰ মতে আপোনালোকে সিলেক্ট কৰি সেভ কৰি দিব ইয়াৰ লগতে আৰু এটা গুৰুত্বপূৰ্ণ কথা মই আপোনালোকক এইখিনিতে জনাব বিচাৰো যদি আপোনালোকে ইয়াৰ বাবে আইডিটো ক্ৰিয়েট কৰিবলৈ বিচাৰে তেনে ক্ষেত্ৰত যদি আপোনালোকক প্ৰয়োজন হয় তেনেহলে নিশ্চয় কমেন্ট জনাব মই আন এটা ভিডিঅত আপোনালোকক দেখাম যে আপোনালোকে কেনেকৈ এডমিন আইডি যেটো সেই আইডিটো ক্ৰিয়েট কৰিব এটা চাওক NFSM এডমিন আইডি এই আইডিটো আপোনালোকে কেনেকৈ ক্ৰিয়েট কৰিব পাৰি সেই বিষয়ে যদি আপোনালোকক প্ৰয়োজন হয় নিশ্চয় কমেন্ট জনাব ইয়াৰ লগতে আৰু এটা গুৰুত্বপূৰ্ণ কথা মই আপোনালোকক জনাই থব বিচাৰো যে বহুত সংখ্যক ইউটিউবাৰে কৈ আছে যে ইয়াতে ৰেজিষ্টাৰ কৰাৰ পিছত 14000 কৈ টকা পোৱা যায় তো এই বিষয়ে মই কিন্তু আপোনালোকক সঠিক কোনো তথ্য দিব এতিয়ালৈকে পৰা নাই কিন্তু এতিয়ালৈকে মই কোনো ধৰণৰ এনেকুৱা নটিফিকেশন বা তথ্য পোৱা নাই যে ইয়াতে ৰেজিষ্টাৰ কৰাৰ বাবে 14000 কৈ টকা পোৱা যায় কি পোৱা যাব নপোৱা যাব সেই বিষয়ে মই যেতিয়া জানিম নিশ্চয় আপোনালোকক কমেন্টত জনাম কিন্তু ইয়াতে আপোনালোকে ৰেজিষ্টাৰ কৰাৰ পৰা কিন্তু 100% কিবা নহয় কিবা উপকৃত হ'ব বুলি মই আপোনালোকক গ্যাৰান্টি দি ক'ব পাৰো যদি আপোনালোকে জানিব পাই ভাল পালে নিশ্চয় ভিডিওটো লাইক কৰিব আৰু আগলৈ এনেকুৱা গুৰুত্বপূৰ্ণ ভিডিওসমূহ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিব সব আপোনালোকক আজিলৈ মানে জয় হিন্দ জয় অসম বাই বাই